আজি আমাৰ বৰবৰাত পাই গল হি এতিয়া আমি ফুৰিবলৈ যাম আৰু এফালে মানৱী ধুনিয়া লাগিছে ওপৰৰ পৰা তললৈ দেখাইছে এফালে কৃষ্ণা মজা লাগিছে দুইজনী আৰু আমাৰ এলেন ভাই কত গল এলেন হেইফালে গাড়ী তাতে ৰখি আছে এইফালে আছে আমাৰ অশোকাই Hello everyone, welcome back to my another vlog. আৰু আজি মই ব্লগটো এনে কৈ আৰম্ভ কৰি দিছো এতিয়া গৈ আছো আমি কাঞ্চনজংঘা আৰু এয়া সাকচন ইমান মানে পানী হৈ গল আমি তলৰ ফালে আহিলো ওপৰ ফালে দি নগলো আৰু এয়া সাকচন ইফালে কৃষ্ণ আৰু মানৱী এয়া আমি আহি গলো একো প্ৰি প্ল্যানিং নাছিলে কাঞ্চনজংঘা আহি গলো গুটেইখিনি আৰু এতিয়া যাম আমি কাঞ্চনজংঘা 2.0 উঠিম আজিলৈকে উঠা নাই আজি যাম আৰু এইফালে কৃষ্ণ ভিডিও বনাত লাগি আছে আৰু ৰশ্মি ভিডিও বনাই আছে দেখিছে এইফালে কৃষ্ণ বনাব আৰু ইয়াতে লগ পালো সকলোৰে মৰমৰ আৰু জনপ্ৰিয় গায়ক বিপিন চাওডাংদাৰ আৰু ইয়াৰ কথা পাতি আছো অলপ সময় আমি উজনি অসমৰ এটা ভাল জায়গা ইয়াতে আমি ফুৰিবলৈ আহো প্ৰায় আহিয়ে থাকো মই কাঞ্চনজংঘা 2.0 এয়া এন্ট্ৰি কৰিছো আৰু ইয়াৰ টিকেট আমি 8জন আছো ওপৰলৈ যাম ন এইফালে মানৱী ফটোৰ মানত ব্যস্ত ঠাণ্ডা ঠাণ্ডা কুল কুল বাজিছে আৰু আমি আছো কাঞ্চনজংঘাৰ ওপৰত ৱাও ইমান যে ভাল লাগিছে মানে ক'ব নোৱাৰো ফাৰ্ষ্ট টাইম ইয়াতে উঠিছো ধুনীয়া লাগিছে বগীবিলখন আৰু ইয়া ৰিজৰ্টৰ পৰিৱেশ আৰু এলেনৰ বোলে বহুত বেছি ঠাণ্ডা লাগিছে লাইফ জেকেট পিন্ধি ললে হেতি এইফালে এই পিন্ধি ললে কৃষ্ণা তুমি নিপিন্ধা নেকি লাইফ জেকেট তুমি পিন্ধি লোৱা ঠাণ্ডা লাগিছে কাৰণে পিন্ধিছে মোৰ ঠাণ্ডা লগা নাই বাৰু ইমান ঠাণ্ডা লাগে পিন্ধি লোৱা দাদা ষ্টাৰ্ট কৰি দিলে এইটো অকল এনেকৈ ঘূৰালে হয় নেকি আচ্ছা এটা কিমান দেৰি বাহিৰত ঘূৰিব 1 ঘণ্টামান এইয়া ষ্টাৰ্ট কৰিলে ইফালে ওলাই গৈছো আমি ইয়াৰ পৰা সব ৰিলস বনাবৰ কাৰণে গান চয়েস কৰি আছে আমি আহি পালোহি বগীবিলৰ ওচৰত একেবাৰে তলত আছো এয়া আমি আছিলো সেইফালে আৰু আহি পালোহি এয়া ৱাও বহুত স্পীড গৈছে মানে দেই যা লগাই দিছে খানাটো হৈ গ'ল বোলে ইয়াৰ জাহাজৰ ভিতৰত কিচেন এইফালে বাথৰুম টয়লেট আছে এইফালে নাযাওঁ কিন্তু ডিনাৰ এতিয়া আইচক্ৰীম দিছে কিন্তু এলেনে এতিয়ালৈকে খাই আছে এলেন সোনকালে খোৱা অথনিবা খাই আছে
আমাৰ আইচক্ৰীম খাবলৈ হ'ল এনেলে কিন্তু ভাতে খাইছে এতিয়ালৈকে আৰু ফাইনেলি আমি কাঞ্চনজংঘাৰ পৰা নামি আহিলোঁ বহুত বেছি ভাল লাগিলে ইয়াত উঠি আৰু গোটেই মানে ব্ৰহ্মপুত্ৰ গোটেই নহয় মানে আধা আধি ব্ৰহ্মপুত্ৰৰ মাজেদি ঘূৰিলোঁ তাতে ডিনাৰ কৰিলোঁ আৰু ইয়াৰ টিকেট হৈছে 300 টকা আপোনালোকে যদি আহে 300 টকা দি টিকেট কাটিব লাগিব আৰু বহুত ভাল লাগিলে আপোনালোকে যদি আহে তাতে উঠিব আৰু সো গাইজ আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ প্লিজ চেনেল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাইছে দেন ফ'ল' কৰি দিব তো আজিলৈ বাই বাই গুড নাইট